৯০ দশকৰ এজাক ধেমালি আৰু শৈশৱৰ হেৰুৱা সুবাস। বতাহজাকত তেতিয়া আছিল এক সুকীয়া সুবাস। মোবাইলৰ ৰিংটনৰ সলনি পুৱতি নিশা চোতালৰ শেৱালিজোপাৰ পৰা সৰি পৰা ফুলৰ সুগন্ধ আৰু কাউৰী শালিকাৰ কিৰিলিৰেহে দিনটো আৰম্ভ হৈছিল। নব্বৈ দশকৰ সেই অসমীয়া গাঁৱৰ পৰিৱেশটোৱেই আছিল অনন্য। ইতিকথা আৰু বৰ্ষাৰ দিনবোৰ এতিয়াও মনত সতেজ হৈ আছে। তেনে এটা দেওবাৰৰ দুপৰীয়া, যেতিয়া ডাঙৰবোৰে ভাত খাই উঠি অলপ জিৰণি লৈছিল, চোতালখন লাহে লাহে সজীৱ হৈ উঠিছিল গাঁৱৰ ল'ৰা-ছোৱালীজাকৰ চিঞৰ বাখৰত। আবেলি হোৱাৰ লগে লগেই গাঁৱৰ নামঘৰৰ কাষৰ মুকলি পথাৰখন বা কাৰোবাৰ ডাঙৰ চোতালখন একোখন যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছিল। কোনোবাই যদি মাটিত ঘৰ কাটি কাকো খেল খেলে, আন কোনোবাই আকৌ গছৰ ডালত ৰছী বান্ধি দোলনা খেলিছিল। সিদিনা অলপ বেছি গৰম আছিল। মনোহৰ, ভাস্কৰ আৰু জোনালীহঁতে মিলি ঠিক কৰিলে যে তেওঁলোকে আজি ৰুমাল চুৰি খেলিব। আটাইকেইটা ঘূৰণীয়াকৈ মাটিত বহিল। মনোহৰে হাতত এখন পুৰণি কাপোৰৰ ৰুমাল লৈ কাষেৰে গাবলৈ ধৰিলে। ৰুমাল চুৰি হ'ল, পিছলৈ নেচাবা, চালে চৰ পৰিব। আটাইৰে বুকুত ধপধপনি। কাৰ পিছত বা ৰুমালখন থৈ দিয়ে? হঠাৎ জোনালীৰ পিছত ৰুমালখন থৈ মনোহৰে দৌৰ মাৰিলে। জোনালীয়ে গম পাই চিঞৰি উঠি ৰুমালখন লৈ মনোহৰৰ পিছত খেদি গ'ল। গোটেই চোতালখন হাঁহি আৰু হাত চাপৰিৰে ৰজনজনাই উঠিল। ৰুমাল চুৰি শেষ হোৱাৰ পিছত ল'ৰাবোৰে পাতিলে টাংগুটি আৰু কাবাডী। ভাস্কৰে টাংগুটিৰ কোবত গুটিটো বহু দূৰলৈ পঠাই দিলে। সেইটোক বিচাৰি যাওঁতেই কোনোবা এটাই চিঞৰিলে, ব'ল ব'ল, এতিয়া গধূলি হ'বলৈ হৈছে, বৰগছজোপাৰ আঁৰত লুকা ভাকু খেলোঁ। কোনোবাই তামোল গছৰ ঢকুৱাৰ আঁৰত, কোনোবাই আকৌ জেওৰাৰ চুকত নিজকে লুকুৱাই ৰাখিলে। লাহে লাহে বেলিটো লহিওৱাৰ দিশে গ'ল। আকাশখন সোণালী বৰণৰ পৰা ক্ৰমে হেঙুলীয়া হৈ পৰিল। গাঁৱৰ নামঘৰৰ পৰা দবা আৰু শংখৰ ধ্বনি ভাহি আহিল। বাঢ়নি ডৰাৰ মাজেৰে অহা চেঁচা বতাহজাকে খেলুৱৈজাকৰ ঘামবোৰ শুকুৱাই পেলালে। সন্ধিয়া হোৱাৰ লগে লগে মাকহঁতৰ চিঞৰ ভাহি আহে, অ' ধ্ৰুৱ, অ' জোনালী, ঘৰলৈ ব'ল, হাত ভৰি ধুই পঢ়া টেবুলত বহগৈ। ৯০ দশকৰ সেই সন্ধিয়াবোৰত এতিয়াৰ দৰে ২৪ ঘণ্টা ইনভাৰ্টাৰ বা বিদ্যুতৰ পোহৰ নাছিল। সঘনাই লোডশ্বেডিং হৈছিল। কিন্তু সেই আন্ধাৰকো আঁতৰাইছিল কেৰাচিন তেলৰ চাকি বা হাৰিকেনৰ মৃদু পোহৰে। পঢ়া শেষ কৰি আটাইকেইটা ককাক আইতাকৰ বিচনাৰ কাষত গোট খাইছিল। চাকিৰ সেই কঁপি থকা পোহৰত আইতাকে সাধু কৈছিল। তেজীমলাৰ সাধু, বুঢ়িয়াৰ সাধু। টিভি আছিল গোটেই চুবুৰীটোত কাৰোবাৰ ঘৰত এটাহে। দেওবাৰে ৰামায়ণ বা শক্তিমান চাবলৈ গাঁৱৰ মানুহ এজাক হৈ গৈছিল। সেয়াই আছিল ৯০ দশকৰ অসমৰ শৈশৱ, য'ত কোনো ছ'চিয়েল মিডিয়া নাছিল, কিন্তু সামাজিকতা আছিল উঠলি পৰা। হাতত মোবাইল নাছিল, কিন্তু মনত আছিল অসীম আনন্দ। ধূলি বালিৰে সনা সেই দিনবোৰ, সেই থলুৱা খেলবোৰ,
আজিও প্ৰতিজন অসমীয়াৰ বুকুত একো একোটা সোণালী স্মৃতি হৈ জিলিকি আছে।